অখিল গগৈ জয়, অসমবাসীৰ জয়। আজি গণতন্ত্ৰৰ জয় হ'ল। অখিল গগৈৰ মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতি বঙাইগাঁও জিলা কমিটিয়ে। আজি অখিল গগৈ মুকলি আকাশৰ তললৈ অহাত আমি অসমবাসী যথেষ্ট আনন্দিত আৰু এয়া অসমবাসীৰ জয়। আমি আশা কৰিম ভৱিষ্যতে বিধানসভাৰ মজিয়াত অসমৰ যিবিলাক জনবিৰোধী নীতি, এই জনবিৰোধী নীতিবিলাকৰ অখিল গগৈয়ে সবলভাৱে প্ৰতিবাদ কৰিব, সবলভাৱে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিব, সবলভাৱে শিৱসাগৰৰ উন্নয়ন ত্বৰান্বিত হ'ব। এই চেগতে আমি যিসকল সংবাদ প্ৰতিষ্ঠান, যিসকল অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, দাবী উত্থাপন কৰিছিলে, আটাইলৈকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই জয় অসমবাসীৰ জয়, গণতন্ত্ৰৰ জয়। আমি আশা কৰিম অনাগত ভৱিষ্যতে যাতে চৰকাৰখনে এনেকুৱা ধৰণৰ কিছুমান ভুৱা গোচৰ আমাৰ ওপৰত জাপি নিদিয়ে। আমি আশা কৰিম যে অসমৰ উন্নয়ন যাতে ত্বৰান্বিত হয়। অসমত সবল বিৰোধীৰ ভূমিকা পালন কৰিবলৈ বৰ্তমানত ক'বলৈ গ'লে তেনেকুৱা বিৰোধী দলৰ ভূমিকা শূন্য। গতিকে অখিল গগৈয়ে বিধানসভাৰ মজিয়াত তেওঁ বিৰোধী দলৰ সবল ভূমিকা পালন কৰিব। আজি আমাৰ এই জয় গণতন্ত্ৰৰ জয়। আমি আকৌ ক'ম, এই জয় গণতন্ত্ৰৰ জয়। চৰকাৰখনে ভুৱা কিছুমান গোচৰত তেওঁক দীৰ্ঘদিন ধৰি বন্দী কৰি ৰাখিছিলে। এনেকুৱা ধৰণৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। যি কি নহওক, আমি অসমবাসী ৰাইজ আজি আটাই আনন্দিত। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম।